নগাঁও জিলাৰ টুবুকীজাৰণী গাঁও পঞ্চায়তৰ উত্তৰ ভোমোৰাগুৰি গাঁৱত অৱস্থিত উত্তৰ ভোমোৰাগুৰি প্ৰাথমিক বিদ্যালয়খন আমবাগান বজাৰৰ পৰা 1.5 কিলোমিটাৰ ব্যৱধানত অৱস্থিত। ৰাজ্যিক ঘাইপথ 3ৰ পৰা বিদ্যালয়লৈ যাতায়াতৰ বাবে সুচল ব্যৱস্থা উপলব্ধ। আমাৰ এই বিদ্যালয়খন 1984 চনত স্থাপিত হয় আৰু 1995 চনত অসম চৰকাৰে প্ৰাদেশিকৃত কৰে। লাওখোৱা শিক্ষাখণ্ডৰ অধীনৰ টুবুকীজাৰণী মণ্ডল সমৰ কেন্দ্ৰৰ অন্তৰ্গত উত্তৰ ভোমোৰাগুৰি প্ৰাথমিক বিদ্যালয়লৈ আপোনালোকক স্বাগতম। আমাৰ এই বিদ্যালয়খনৰ মুঠ শিক্ষক-শিক্ষয়িত্ৰী 5 গৰাকী। প্ৰধান শিক্ষক শ্ৰী শ্বেতাংগ চৰকাৰ, CRCC শ্ৰী দীপক চৰকাৰ, সহ-শিক্ষয়িত্ৰী শ্ৰীমতী পাপৰি শইকীয়া, সহ-শিক্ষক মহম্মদ মতিবুৰ ৰহমান। সৰ্বমুঠ শিক্ষাৰ্থীৰ সংখ্যা 97 জন। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি তোমালোকে জানা বিশ্ব পৰিৱেশ দিৱস অৰ্থাৎ 5 জুন। গছ-গছনি থাকিলে অৰণ্য থাকিব, অৰণ্য থাকিলে জীৱ-জন্তু থাকিব, আমি জীৱশ্ৰেষ্ঠ মানুহ। শ্ৰীমন্ত শংকৰদেৱে শাস্ত্ৰত কৈছিলে একবৃক্ষ 10 পুত্ৰ সম, অৰ্থাৎ এটা বৃক্ষ 10 জন পুত্ৰ সমান। গতিকে আমি সদায় ল'ৰা ছোৱালীক বা পুত্ৰক যেনেকৈ আমি লালন পালন কৰোঁ, ঠিক তেনেকেই আমি আমাৰ পৰিৱেশ অৰ্থাৎ আমাৰ গছ-গছনিক আমি তেনেকৈ লালন পালন কৰিব লাগিব। গতিকে আজিৰ এই দিনটোত আমি সংকল্প লওঁ সকলোৱে, যাতে আমি এই পৰিৱেশ ৰক্ষা কৰিব পাৰোঁ, আমি যাতে গছ-গছনি লগাব পাৰোঁ, এটা গছ কাটিলে প্ৰয়োজনত যাতে আৰু 10টা গছ আমি ৰোপণ কৰিব পাৰোঁ, আৰু আমি যিমান পৰিমাণে পাৰোঁ প্ৰদূষণৰ পৰা আমি যাতে আমাৰ এই পৃথিৱীখনক ৰক্ষা কৰিব পাৰোঁ।
আমি বিচাৰো এখন সেউজীয়া পৃথিৱী য'ত থাকিব জীৱনৰ নানা ৰং হাঁহিৰ মাজেৰে পাৰ কৰিবলৈ। আমি বিচাৰো এখন অৰণ্য য'ত গছবোৰৰ সৈতে আমি লুকা-ভাকু খেলিব পাৰোঁ। আমি বিচাৰো ৰাস্তাৰ কাষত গছবোৰ শাৰী শাৰী কৰি থকা য'ত বিশুদ্ধ বতাহৰ ভৱিষ্যতৰ সপোন গঢ়িব পাৰোঁ। আমি বিচাৰো বিলুপ্ত হ'ব ধৰা গছবোৰ যাতে পুনৰ পোখাৰি মেলি আমালৈ চাই থাকে। আবেগৰ হাঁহি এটি মাৰি, আবেগৰ হাঁহি এটি মাৰি, আবেগৰ হাঁহি এটি মাৰি। অপৰূপ সৌন্দৰ্যৰে ভৰপূৰ সেউজীয়া পৰিৱেশৰ মাজত উত্তৰ ভোমোৰাগুৰি প্ৰাথমিক বিদ্যালয়ৰ কণ কণ শিক্ষাৰ্থীক লৈ বিশ্ব পৰিৱেশ দিৱস উপলক্ষে বিদ্যালয়ৰ চৌহদত ৰোৱা গছপুলি কেইজোপাৰ সৈতে স্মৃতি ৰোমন্থন কৰি অবিস্মৰণীয় মুহূৰ্তবোৰ চিৰদিন সজীৱ কৰি ৰখাৰ প্ৰয়াস।